হেল্ল' বন্ধু বান্ধৱীসকল, আমি আজি আহি আছো খতৰা পাচেতি বিশ্বকৰ্মা উপলক্ষে মানে পাচেতি উদযাপন কৰা হয়। পাচেতি মেলা খতৰা সত্ৰত পাচেতি মেলা উদযাপন কৰা হয়। সেয়ে আমি আহিছোঁ, বাইকত আহি আছোঁ। এতিয়া মোৰ লগত ভাইটি আছে, ভাইটিক গাড়ী চলাব দিছোঁ। তাৰপিছত আমি এতিয়া গৈ আছোঁ। আপোনালোকক দেখাম তাতে কি দেখাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই চাওক কি ধুনীয়া গাড়ীবিলাকত ফুলৰ মালা লগাই আনিছে, যাতে যেন একেবাৰে বিয়ায়ে আৰু গাড়ীবিলাকত ধুনীয়া ধুনীয়া ফুলৰ মালা লগাই দিছে। একচুৱেলি বিশ্বকৰ্মাৰ কাৰণে ফুলৰ মালাটো লগোৱাটো বাধ্যতামূলক আৰু গাড়ীবিলাকক বিশ্বকৰ্মা বুলিয়ে মানা হয়। এয়া আহি আছে মানুহবিলাকে, আমি আৰু গৈ আছোঁ। কিছুমানে আহি আছে, কিছুমানে গৈ আছে। ৰ'ব, আমি গাড়ীখন পাৰ্ক কৰি লওঁ। আগতে পাৰ্ক কৰাৰ পিছতে আমি তাৰমানে খোজকাঢ়ি যাব লাগিব। ইয়াতে মানে মানুহৰ ঘৰতে পাৰ্কিং আছে, পাৰ্কত মানে পাৰ্কিং কৰি থৈ লওঁ গাড়ীখন। পাৰ্ক কৰিলেও দিয়ক, এইটো গাড়ী নম্বৰ মানে এইখন খালেহে গাড়ীখন পাম, নহ'লে নাপামে। চাওক মানুহৰ সমাগমটো বহুত হৈছে বাৰু। মানুহবিলাকে ৰাস্তাৰ চাইডেও মানে বাইকবিলাক পাৰ্কিং কৰিছে। পাৰ্কিঙত থ'ব জেগাবিলাক নোহোৱা হৈছে, মানে এনেকৈ চাইডে পাৰ্ক কৰিছে মানুহবিলাকে। বন্ধু বান্ধৱীসকল, আমি এতিয়া চাকি লৈ লওঁ বাৰু। আমি প্ৰথমতে হনুমানকে পূজা কৰিম। বন্ধু বান্ধৱীসকল, আমি এতিয়া হনুমানক চিন্তি চাকি বন্তি দিলোঁ। চাকি বন্তি দিয়া হোৱাৰ পিছত আমি ভিতৰত প্ৰৱেশ কৰিম। এতিয়া ভিতৰৰ মুখ্য দুৱাৰখনেৰে প্ৰৱেশ কৰিম। কি ধুনীয়া এটা পৰিৱেশ চাওক। সকলো মানুহে মানে নিজৰ স্থান বিচাৰি পেলাই মানে ঠাই বিচাৰি মানে জিৰণি লৈছে। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰত গৈ আমি ৰাম লক্ষ্মণ সীতা আমি সেৱা অৰ্চনা কৰিম। ৰাম লক্ষ্মণ খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি, চাকি গছ জ্বলাবি, নেদেখা জনৰ ওচৰত। ঈশ্বৰৰ সাহসত জানৈ অহাটো বছৰত বিয়া পাতি আনিম তো ঘৰত। খতৰা মন্দিৰৰ ভিতৰত আহি পালোঁ। মোৰ লগৰ এজন দেখা পালোঁ, পুৰা ফটো উঠাত ব্যস্ত আৰু। খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি। আইচক্ৰীম বেলুন ল'বা নেকি? বেলুন। বন্ধু বান্ধৱীসকল, ইমান এটা ধুনীয়া পৰিৱেশ চাওকচোন। খতৰা সত্ৰ, আপোনালোকে যদি কোনোবা ব্যক্তিয়ে খতৰা মন্দিৰ দৰ্শন কৰিবলৈ অহা নাই, আপোনালোকে আহক আৰু মন্দিৰটো দৰ্শন কৰক। বন্ধু বান্ধৱীসকল, পাচেতি উৎসৱৰ হিয়া ভৰা শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ। পাচেতি উৎসৱ জয় হওক। বাই বাই।